নমস্কাৰ বনদৰবৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে খৰ খজুৱতি। খৰ খজুৱতি হৈছে এবিধ ছালৰ ৰোগ। শৰীৰত ছালৰ সৰু সৰু ফোঁহাৰ দৰে হয় আৰু খুব খজুৱাই থাকে আৰু কেতিয়াবা মাখি ছাল ছিগি যায়। সময়ত চিকিৎসা নল'লে ই ডাঙৰ হৈ পৰে আৰু ঘাঁ হৈ পৰে। কেতিয়াবা লেতেৰা পৰিৱেশত থকা বা কোনো ৰোগীৰ কাপোৰ কানি পিন্ধিলেও আমি এই ৰোগত পৰিব পাৰোঁ। কেতিয়াবা তেজ দূষিত হ'লে বা পৰিষ্কাৰ পানী আমি ব্যৱহাৰ নকৰিলে এই ৰোগ হ'ব পাৰে। সাধাৰণতে সৰু ল'ৰা ছোৱালী এই ৰোগ বেছিকৈ হোৱা দেখা যায় যদিও আজিকালি ডাঙৰ মানুহৰো এই স্কিন ডিজিজ হোৱা দেখা যায়। আহকচোন আমি এতিয়া কেনেদৰে এই ৰোগ অতি সহজতে ঘৰুৱা উপায়েৰে বনদৰৱৰ দ্বাৰা আমি কেনেদৰে ভাল কৰিব পাৰোঁ তাৰে আলোচনা কৰোঁ। আমি যদি নিম পাতৰ ৰস, কঁঠাল পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস সৰিয়হৰ তেলত মিহলি কৰি বটলত ভৰাই থওঁ, দিনত যদি 2-3 বাৰ এই দৰৱ লগালে আমাৰ খৰ খজুৱতি ভাল হয়। আহঁত গছৰ ছালৰ ৰস বা গুড়ি গাখীৰৰ লগত মিলাই লৈ খজুৱতি হোৱাৰ ঠাইত যদি আমি লগাওঁ, খজুৱতি অতি সোনকালে ভাল হয়। ইয়াৰ উপৰিও আমলখিৰ ৰস, চেনি বা গুড়ৰ লগত খালে খজুৱতি অতি সোনকালে ভাল হয়। খৰ খজুৱতিৰ কাৰণে আমি মহানিমৰ পাতৰ ৰস আৰু তিতাকেৰেলা পাতৰ ৰস মিহলাই লগালেও খৰ খজুৱতি অতি সোনকালে ভাল হয়। তাৰ পাছত আমি গন্ধক নিম পাতৰ ৰস নাৰিকল তেলৰ লগত মিহলি কৰি খজুৱতি হোৱা ঠাইত লগালে খৰ খজুৱতি অতি সোনকালে ভাল হয়। গাজৰ যদি আমি পিহি খজুৱতি হোৱা ঠাইত লগাওঁ, খজুৱতি অতি সোনকালে ভাল হয় আৰু আমি গাজৰ খাবও লাগে। তাৰপিছতে আমি যদি নহৰু খুন্দি তাৰ ৰস উলিয়াই লৈ খজুৱতি হোৱা ঠাইত লগাওঁ, খৰ খজুৱতি অতি সোনকালে ভাল হয়। ইয়াৰ পিছতে যদি আমি নাৰিকল তেল আৰু গোলনেমুৰ ৰস যদি মিহলি কৰি লগাওঁ, খৰ খজুৱতি হোৱা ঠাইত অতি সোনকালে খৰ খজুৱতি ভাল হয়। ইয়াৰ উপৰিও যদি আমি গৰুৰ মূত্ৰ খৰ খজুৱতি হোৱা ঠাইত লগাওঁ, খৰ খজুৱতি অতি সোনকালে ভাল হয়। খৰ খজুৱতি হৈ থাকিলে আমি কিছুমান খোৱা বস্তুৰ পৰা আঁতৰি থাকিব লাগিব, যেনে হ'ল ধপাত জাতীয় বস্তু, মাদক দ্ৰব্য খোৱা অতি বেয়া, বিজলুৱা বস্তু খাব নালাগিব, যেনে ধৰক বেঙেনা, বৰা চাউল খোৱাটো অতি বেয়া। আজি আলোচনাৰ বিষয় ইমানতে শেষ কৰিছোঁ। বনদৰৱৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।